কাৰ আশীৰ্বাদত কোটিপতি হ'ল নুপুৰ টকা ৰাখিবলৈ বৰপেটাত ভাড়া ঘৰ লৈছিল নুপুৰে ক্ৰয় কৰিছিল লকাৰ কাক কাক ধনী কৰিলে ACS নুপুৰে লগত থকা সকল আহিবনে তদন্তৰ আওতালৈ ৰাজহ চক্ৰ বিষয়া নুপুৰ বৰাৰ অবৈধ ধনৰ কাণ্ডই জোকাৰিছে ৰাজ্য কামৰ বিনিময়ত টকা দাবী কৰি কম সময়তে অজস্ৰ ধন সম্পত্তিৰ গৰাকী হ'ল নুপুৰৰ নিজ বাসভৱনতে ওলাইছে কোটি কোটি টকা 2019 বৰ্ষৰ প্ৰশাসনিক বিষয়া নুপুৰ কেনেকৈ হ'ল ইমান ধনৰ গৰাকী সেয়া এতিয়া সকলোৰে প্ৰশ্ন অভিযোগ অনুসৰি বৰপেটাত ভূমি সম্পৰ্কীয় বহুতো অবৈধ কাম ধনৰ বিনিময়ত কৰিছিল নুপুৰে নামজাৰি নাম কৰ্তন চিতাবহীত নাম উঠোৱাকে ধৰি প্ৰতিটো কামৰ বাবে নুপুৰে বান্ধি দিছিল নিজা নিৰীক্ষতকৈ এটকা কমিলেও ফাইলত হাতেই নলগাইছিল নুপুৰে যাৰ বাবে কম দিনতে নুপুৰ হৈ পৰিছিল ঐশ্বৰ্যশালী তাৰোপৰি আন এক গুৰুতৰ অভিযোগ মতে বৰপেটাত কৰ্মৰত সময়তে টকাৰ লালসাত বহু মিয়াক নুপুৰে বিক্ৰী কৰাইছিল হিন্দু লোকৰ মাটি এটুকুৰা মাটি লাভৰ বাবেই মিয়াই হাত খুলি সৰ্বস্ব উজাৰি দিছিল নুপুৰ বাইদেউক উল্লেখ্য যে বৰপেটাত লোৱা ভাড়াঘৰটো বৰ্তমানেও এৰি দিয়া নাছিল নুপুৰে সেই ভাড়াঘৰতে নুপুৰে ৰাখিছিল দুটাকৈ লকাৰ মাথো মাহেকে পষেকে ঘৰৰ মালিকক ভাড়া দিয়াৰ চলেৰে চাই গৈছিল কথা সেই কথাতেই লাখে লাখে টকা থকাৰ সন্ধান লাভ কৰে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ইফালে লক্ষণীয় কথাটো হ'ল এই কামত কেৱল অকলেই জড়িত নাছিল নুপুৰক সহায় কৰিছিল আন বহুতেই নুপুৰৰ সহযোগিতাত ধনী হৈছিল বহুজন নিশ্চয়কৈ কাৰোবাৰ সাহস আৰু আশীৰ্বাদ নহ'লে ইমান দ্ৰুতগতিত নুপুৰে আগবাঢ়িব নোৱাৰে এই পথত পিছে সেইসকল এতিয়া আহিবনে তদন্তৰ আওতালৈ নে কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয়ত থমকিব পৰৱৰ্তী অভিযান অৱশ্যে শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে নুপুৰৰ জেল যাত্ৰাৰ কথা সেয়েহে এতিয়া পৰৱৰ্তী অভিযান হ'ব অতি লক্ষণীয় নিউজ ডেস্ক NZ News